না 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 ছোট বাবা আহিল রে ওই হৌ তাত তহঁতে কিন্তু ভালকে মৰা নাই ভালকে মাৰিবি হা সালাম স্যার আহা এখনই আমার 2 নম্বৰ বাগান বুজিছা মিলন খুৰাদেউ বাস্তৱ আৰু ৰঞ্জনৰ যি আদৰ্শৰে মই গঢ় দিছো সেই আদৰ্শৰে সিহঁত আগবাঢ়ি গৈ আছে হয় খুৰাদেউ দাদা আৰু ৰঞ্জনক লৈ আপোনাৰ জীৱন ধন্য ৰবা বাস্তৱ দেউতা ৰঞ্জন চাওঁ অলপ ইফালে আছোন বুজিছা মিলন আজি মই যি পৰ্যায়ত উপনীত হৈছো মোৰ সাধনা একাগ্ৰতা আৰু ধৈৰ্যৰ ফলত আজি মই বহুত সুখী কামবোৰ ঠিকে ঠাকে চলি আছেনে এয়া মিলন এক মিনিট মই বস্তু এটা দেখুৱাম এতিয়া তোমাক কি বস্তু তই ইটো মানে কি দেখা ই মানে বদমাছটো এই বদমাছটো মই তাইকে বিয়া পাতিম এই সৰু পাই দুষ্ট অৱশ্যে যিখন ফটো দেখাইছে ফটোখন কিন্তু বেয়া নহয় তুমি হেৰি বাস্তৱ দেউতা বিয়া 6টা বছৰ অতিক্ৰম কৰাৰ পাছত নাতি দুটিৰ সৈতে মই বৰ শান্তিত আছো দেউতা এই ৰঞ্জনৰ বিয়াখন যদি সোনকালে পাতি দিব পাৰো মই অলপ নিশ্চিন্ত মনে মৰিব পাৰো এইবিলাক কথা তুমি কিয় কৈছা ইমান সোনকালে তুমি আমাৰ মাজৰ পৰা আঁতৰি যাব নোৱাৰা তোমাৰ কাৰণে আমি সকলো কাম শিকিছো তুমি যদি আমাক নিশিকোৱা তেতিয়া যদি তুমি আমাৰ মাজৰ পৰা গুচি যোৱা আমি বৰ অনাথ হৈ যাম এই অকৰাটোৰ নিচিনাকৈ কিয় কথা কৈছা তুমি বিশাল সম্পত্তি মই বহু কষ্টৰে তহঁতৰ কাৰণে গঢ় দিছো দেউতা ই মিলন মই চিনি পাওঁ ইয়াক মই মতাই আনিছো তহঁতৰ লগতে ইও কামত সহায় কৰি দিব পাৰিব সেইকাৰণে মই মতাই আনিছো দেউতা তাৰ বাবে চিন্তা নকৰিবা আজিৰ পৰা মোৰ ভাই দুটা এটা হ'ল ৰঞ্জন আৰু আনটো হ'ল মিলন ইহঁতে কথা পাত মই অলপ ৰঞ্জনৰ দাদা কোৱাচোন আপুনি যেনেকৈ আগবঢ়াই নিয়ে মই তেনেকৈ কাম কৰি যাম মাত্ৰ আপোনাৰ আৰু খুৰাই আশীৰ্বাদ লাগে তুমি মোৰ ওপৰত বিশ্বাস ৰাখা আজিৰ পৰা মোৰ এজন ভাই নহয় দুজন ভাই হলতো এটা কাম কৰা দেউতাৰ ঔষধ খোৱাৰ সময় হৈছে তুমি দেউতাক লৈ গৈ থাকা অলপ পাছতে ৰঞ্জন আৰু মই গৈ আছো ঠিক আছে হ'বনে তুমি আহি আছো অ'কে নমস্কাৰ শংকৰ বৰুৱা নমস্কাৰ বহুত দিনৰ মূৰত সাক্ষাৎ আমাৰ আৰে আহক না গাড়ীৰ পৰা নামি অলপ কথাই পাতো আৰু আৰে আহক না কি আছে সোনকালে ক মোৰ হাতত সময় কম আছে আৰু মোৰ ঔষধ খোৱাৰ সময় হৈছে সেয়েহে আজি আপোনাক নিখকুটীয়া যেন লাগিছে আরে ভাল হব দিয়ক আমার নিচিনা শুভাকাঙ্ক্ষী থাকোতে আৰু একো চিন্তা কৰিব নালাগে আরে দিল্লী চেন্নাই ভাৰতবৰ্ষৰ য'ত যিমান ডাঙৰ চিকিৎসালয় আছে মই তাতেই চিকিৎসা কৰাই লৈ আনিম নহয় নালাগে মোৰ দায়িত্ব ল'বলৈ ল'ৰা আছে সিহঁতে যদি দায়িত্ব নলয় তেনেহ'লে মই অনাথ আশ্ৰমত থাকিম বৃদ্ধাশ্ৰমত থাকিম
তথাপিতো তোৰ নিচিনা ককতীয়াৰ পৰা মই কুটা গছ নহওঁ মৰিলে এনেকৈ মৰিম তাতে মোৰ শান্তি আছে না 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 তোৰ বুৰ্বক ল'ৰা দুটাৰ ওপৰত মোৰ অকণো বিশ্বাস নাই সিহঁতৰ মূৰত গৰুৰ গোবৰ বাহিৰে একো নাই আৰে ইমান ধুনীয়া প্ৰস্তাৱ দি আছো প্ৰত্যেকবাৰেই প্ৰত্যাখ্যান কৰি আছো ননচেন্স বাস্তৱ আৰু ৰন্ধৰ বিষয়ে এনেকৈ ক'লে তোক মই কেতিয়াও ক্ষমা নকৰিম মোৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মই সিহঁতক ডাঙৰ কৰিছো ডাবল এম.এ. ইঞ্জিনিয়াৰিং পাছ কৰাৰ পাছত সিহঁতক চৰকাৰী চাকৰি কৰিবলৈ দিয়া নাই সেউজ সংগ্ৰামৰ মাজেদিও দেশক উন্নতি কৰিব পাৰে এই জীৱনত টকাই সৰ্বস্ব নহয় চৰি শংকৰ তোৰ আদৰ্শ তোৰ লগতে ৰাখ মুঠৰ ওপৰত কথা হ'ল মোক তোৰ বাগিচা আৰু তোৰ এই পথাৰৰ মাটিবিলাক মোক লাগে মই তাত এটা ইণ্ডাষ্ট্ৰী খুলিম যিমান টকা লাগে ল মাত্ৰ দলিলত জয় কৰি দে এদিন নহয় দুদিন এবছৰ নহয় বহুত দিন তোৰ চলাই আহিলো ধৈৰ্য সীমা অতিক্ৰম কৰি গৈছে আজি লাষ্ট আৰু না হয় চহী নহয় নহয় কি তই মোক মাৰি পেলাবি শুন এবছৰ নহয় তই যদি গোটেই জীৱনটো আহি থাক মোৰ পৰা চহী নাপাৱ গোবিন্দ কলিতা নহয় এতিয়া মোৰ নাম কলিযুগৰ কলকি আই মিন কে খে তই চহী কৰিব লাগিব শংকৰ বৰুৱা কৰিব লাগিব মোক তই আমনি কৰি নাথাকিবি মই যাওঁ নাযাবি শংকৰ নাযাবি না 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 মই সহ্য কৰিলেও তোৰ এই অহংকাৰ সেই যে ৰকি আমাৰ ৰকিয়ে কেতিয়াও সহ্য নকৰে সি মোৰ উপযুক্ত ল'ৰা তাৰ খংটো বহুত বেয়া মই ভাবিয়ে নাপাওঁ তাৰ ওপৰত যে কিমান কেছ চলি আছে বহুত কেছ আৰে সেইটো খতম কৰি দিব খতম এই কি ভাবিছ তই হে কাক কথা কৈছ তই কাক কথা কৈছ তই তোক মই লাগিলে 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 না না Madan chair. The bag to Luyan not নি আছো কামবিলাক বৰ লেজি লেজি কৰে আপোনালোকে লয়ানত না নি আছো এদিন নহয় দুদিন নহয় সদায় আহি আছো ঐ বুঢ়া আজি তই চহী কৰি দিবই নহলে তোক মই কাটাপকে চৰ মাৰি দিম এইটো লোৱা মিষ্টাৰ শংকৰ বৰুৱা ইয়াত আছে 10 কোটি টকা আৰু আপোনাৰ যিমানবোৰ মাটি বাগান আছে গোটেইখিনি মোক দি দিয়ক কাৰণ মই ইয়াত ইণ্ডাষ্ট্ৰী এটা খুলিম এয়া ৰ'ব আপোনাক লাষ্টবাৰ কৈছো এইবিলাক টকা আপোনাৰ মাজত ৰাখক ইয়াত টকাক কম দেখাবলৈ নাহিব ৰাখক বল হেল্ল' বাস্তৱ দা
দাদা 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 আরে দাদা 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 হে দাদা কি ভাবি আছো আৰু কিমান দিন এনেকৈ থাকিবি নিজকে কণ্ট্ৰোল কৰ দাদা কণ্ট্ৰোল কৰ তই জানো নিজক কণ্ট্ৰোল কৰিব পাৰিছ এবাৰ তই নিজক প্ৰশ্ন কৰ তই জানো দেউতাক পাহৰিব পাৰিছ নাই পৰাও দাদা দেউতাৰ স্মৃতিবোৰে বৰকৈ আমনি কৰি আছে হাজাৰ চেষ্টা কৰিও পাহৰিব পৰা নাই হে দাদা আমি বৰ অপমীয়া হৈ গ'লো দাদা ভাইটি এই তোৰ ফোন আহিছে কাৰ ফোন ৰঞ্জন জুৰে ফোন কৰিছে তাই বোলে প্ৰগ্ৰাম আছে তাইক আজি লৈ আনিছো ৰাতিৰ ভাত সাজ একেলগে খাম বহুত দিন তাইকো দেখা নাই মই বাৰু দেউতাকলৈ ফোন কৰি দিম তই যা মই যাওঁ দাদা তই কিন্তু সোনকালে আহিবি নব ৰৈ আছে মই যাম তই যা মই গৈ আছো ঠিক আছে আহিবি You bastard! No! What? কি ক'ত Oh no! তই এই ভালে ভালে কৈছো আঁতৰি দে ৰাস্তা মাজৰ পৰা আৰে মোৰ মাথাই কাম কৰা নাই আঁতৰি দিছো আঁতৰি দে আৰে নহ'লে পঠিয়াই দিম চালা ঐ আৰে বাস্তৱ দে তই নাই মোক একো নকৰিবি তই প্লিজ বাস্তৱ মোক একো নকৰিবি তই তহঁতক দেউতাই ইমান অনুৰোধ কৰিছিল জীয়াই থকাৰ তাৰণাত কিন্তু তহঁতে শুনিলি দেউতাৰ অনুৰোধ তহঁত জীয়াই থকাৰ অনুপযুক্ত তহঁতি দেউতাক নিম্নভাৱে সত্য কৰি কিলি পাৰি সেইদিনা আহিছিলি তহঁত জীয়াই থাকিব নালাগে আৰু তহঁত জীয়াই থাকিলে দেউতাৰ আত্মাই কিন্তু শান্তি লাভ নকৰে তহঁত মৰিব লাগিব মৰিব লাগিব তোমাৰ ঘৰৰ পৰা ফোন আহিছে
দাদা নব আৰু চলমনৰ কি হ'ল গাড়ীৰ এক্সিডেণ্টত কি ঢুকালে দাদা বৰুৱা ঘৰৰ পৰা আকৌ ফোন আহিছে হেল্ল' অ দাদা কি ৰঞ্জন এটি কন্যা সন্তানৰ বাপেক হ'ল ইয়াতে চহী কৰা খাব দেই এইটো লোৱা লোৱা বিস্কুট দিছে লোৱা 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 চোৱা চিম্পি কওক দাদা তুমি আমাৰ ঘৰলৈ অহা আজি এটা বছৰেই হ'ল আমাৰ ঘৰৰ অতীত বৰ্তমান সকলো জানিছা ভৱিষ্যত কি হয় আমি কোনেও নাজানো কিন্তু দেউতা দাদা নবৌ আৰু ভতিজা দুজনীৰ অবিহনে মই একেবাৰে হতাশ হৈ গৈছো এই কি কৈছা এইবোৰ অলপ ধৈৰ্য ধৰাচোন নহয় জোন অতীতৰ স্মৃতিবোৰে মোক বৰকৈ আমনি কৰিছে এটা বছৰৰ পাছত দাদা জেলৰ পৰা ঘৰলৈ আহিব ভগৱানক খাটিছো এই এটা বছৰ যেন আজিয়ে হওক হেল্ল' কি দাদাক মুক্তি দিছে কি দাদা নিজে আহিছে অ' মাই গড ঠিক আছে থেংক ইউ জন দাদাক ব্যৱহাৰ কাৰণে আদালতে এবছৰ কাৰণে ৰেহাই দিলে আজি তাক ভালকে জমনি কৰিবলৈ ক'ত আছিলো তাই মানে ক'ত আছিলি কি কৰিছিলি তই ইয়াত অকলে অকলে কি কৰিছিলি তই ইয়াত সঁচাকে বস্তুটো কেনেকে বস্তুটো হলি তই মই ছুটি ছুটি বুলি নকবি মোক কি কৰিবি কমে যা কি কৰিবি তই আবে তই ছুটি কাৰণে ছুটি বুলি কৈছ সদায় ইয়াক কেলে এনেকে কৈ থাক থতি কি পানী খোৱা পুখুৰী বিষ ঢালিলেই ইয়াক এনেকে ক'লে মোৰ বৰ বেয়া লাগে মাৰি পেলাম থতক শেষ কৰি কি হ'ল কি কৰিবি তই ৰচোন শান্ত হ মই হওঁ বুলি হোৱা নাই নহয় এনেকে আপুনি কোন নাপায় নহয় কাজিয়া কৰিব খং নামেই চন্দাল তোমালোক দেশৰ ভৱিষ্যত খং মানুহৰ সকলোৱে থাকে সেইবুলি খং মানুহে একো বেয়া কাম কৰিব নালাগে যিটো বেয়া কামৰ বাবে মানুহ হৈ জীয়াই থাকিব নোৱাৰে তেনেকুৱা এটা অৱস্থাই মোৰ হৈছে আপুনি মোক চিনি নাপাবা আজিৰ পৰা 20 বছৰ আগতে মই এইখন গাঁৱতে মই ডাঙৰ দীঘল হৈছিলো মোৰ নাম মানুহ হত্যাকাৰী
বাস্তৱ বৰুৱা। বাস্তৱটা আহিছে বাস্তৱটা আহিছে গা ধুম। দাদা, আজি দেউতালৈ বৰকৈ মনত পৰিছে। আজি দেউতাৰ মৃত্যুৰ দিন। মৃত্যুদিন নহয় ৰঞ্জন, আজি এজন নতুন দেউতাকৰ জন্মদিন। জন, গৈছো দাদা। চিম্পি, দাদা তোমালোকে নিশ্চয় জানা যে মোৰ দুজনী ছোৱালী আছিল। বহুদিনৰ আগতে মোৰ বুকুৰ মাজৰ পৰা হেৰাই গ'ল। আজি মোৰ সিহঁতলৈ বৰকৈ মনত পৰিছে। আজি মই তহঁতৰ গাত সিহঁতক দেখিবলৈ পাইছো। আজিৰ পৰা তহঁতে মোক দাদা বুলি নামাতিবি। আচ্ছা, তহঁতে এবাৰ মোৰ দেউতা বুলি মাত। দেউতা, আজিৰ পৰা মই তহঁতৰ দেউতা। আচোন, তহঁতে মোৰ বুকুৰ মাজলৈ আহ। মোৰ খালী হৈ বুকুখন তহঁতে পূৰ কৰি মাতচোন এবাৰ তো বুলি মাত। দাদা, মই দেউতা।